हेलो बंधुসকল, আজি আপোনালোকে জানেনে আজি কি হয়? আজি হল কাতি বিহু। মই তুলসী গছৰ তলত মই চাকি জ্বলাই পেলাই দেখুৱাম। মই দোকানৰ পৰা চাকি কিনি আনিছো। আপোনালোকক মই তুলসী গছৰ তলত মই চাকিখিনি জ্বলাই পেলাই দেখুৱাম। আপোনালোকেও জ্বলাব। আজি হল কাতি বিহু, আপোনালোকেও জ্বলাব আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব যাতে কৰোনা ভাইৰাছবিলাক গুচি যায়গে। মই এতিয়া চাকি জ্বলাই পেলাই দেখুৱাম। এয়া মই আগতে অকমান পানী লৈ আহিছো। পানী দি পেলাই মই তুলসী তলত মই অকমান ধুই লওঁ। এয়া অকমান ধুই লওঁ, পিছত চাকিটো মই জ্বলাম। ভালকে ধুই লৈছো। এতিয়া মই চাকিখিনি ৰেডি কৰি আছো। ইয়াত চাকি এটা লৈছো আৰু মিঠাতেল লৈছো আৰু এটা শলিতা ল'ম। মই এতিয়া ঠাকুৰ ঘৰত আছো। এয়া এটা শলিতা লৈছো। এতিয়া মই তুলসীৰ তলত যাম। এয়া এতিয়া মই চাকিখিনি আনিছো। এতিয়া মই জ্বলাম তুলসীৰ তলত। এয়া মই থৈছো চাকিখিনি। এয়া এতিয়া মই জ্বলাই আছো। এয়া চাই লওক আপোনালোকে। এয়া মই চাকিখিনি জ্বলাই দিছো। এতিয়া মই অকমান সেৱা কৰিলো। এয়া মই সেৱা কৰিছো ভগৱানৰ ওচৰত। আপোনালোকে দেখাই পাইছে মই চাকিখিনি জ্বলাইছো। মোৰ ভিডিঅ'খন কেনেকা হৈছে আপোনালোকে কমেণ্টত জনাই দিয়ক। মোৰ ভিডিঅ'খিনি ভাল লাগিলে অৱশ্যই লাইক আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে পাহৰি নাযাব। ছাবস্ক্ৰাইব কৰিলে সবৰ আগতে মোৰ ভিডিঅ'খিনি পাই থাকিব। মই আজি ভিডিঅ' ইয়াতে শেষ কৰিলোঁ। ধন্যবাদ।